বিনামূলীয়া চাউল ডিচেম্বৰৰ পৰা নাপাব বিনামূলীয়া চাউল চাউলৰ নাটনিৰ অজুহাতত বাতিল হ'ব আঁচনি অহা ডিচেম্বৰ মাহৰ পাছৰে পৰা আৰু হিতাধিকাৰীয়ে লাভ নকৰিব বিনামূলীয়া চাউল বিজনেছ ষ্টেণ্ডাৰ্ড কাকতত প্ৰকাশিত বাতৰি অনুসৰি দেশৰ খাদ্য ভাণ্ডাৰত চাউলৰ নাটনিৰ অজুহাতত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিখন বন্ধ কৰি দিয়া হ'ব চৰকাৰী বিষয়াই বিজনেছ ষ্টেণ্ডাৰ্ডৰ প্ৰতিনিধিৰ আগত সদৰি কৰা মতে খাদ্যৰ নামত দিয়া ৰাজসাহাৰ্য দেশৰ ৰাজকোষৰ বাবে এক বৃহৎ সমস্যাত পৰিণত হৈছে যাৰ বাবে ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিখন বন্ধ কৰি দিয়াৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ পৰিছে গুৰুত্বপূৰ্ণ কথাটো হ'ল অহা ডিচেম্বৰ মাহত সম্পন্ন হ'ব গুজৰাট বিধানসভাৰ নিৰ্বাচন তাৰ পাছত দীৰ্ঘদিনলৈ কোনো গুৰুত্বপূৰ্ণ ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত নহ'ব এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিখন বন্ধ কৰি দিলেও ভোটৰ ৰাজনীতিত বিশেষ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই সেইবাবেই ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আঁচনিখন বন্ধ কৰি দিলেও আচৰিত হ'বলগীয়া একো নাই উল্লেখ্য যে কোভিড কালত দেশৰ দুখীয়া জনসাধাৰণক সকাহ দিবলৈ আৰম্ভ কৰা হৈছিল প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা এই আঁচনিৰ অধীনত প্ৰায় ৮০ কোটি লোকক প্ৰতিমাহে ৫ কেজিকৈ চাউল যোগান ধৰা হয় এই আঁচনিৰ ৰূপায়ণৰ নামত ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২২ চনৰ ডিচেম্বৰ মাহলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে ৩,৪৫,০০০ কোটিৰ ৰাজসাহাৰ্য বিগত ছেপ্টেম্বৰ মাহত এই আঁচনিৰ ম্যাদ উকলি গৈছিল যদিও হিমাচল প্ৰদেশ আৰু গুজৰাটৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিচেম্বৰ মাহলৈ আঁচনিখনৰ ম্যাদ বৃদ্ধি কৰা হয় ডিচেম্বৰ মাহত সম্পন্ন হ'ব গুজৰাট বিধানসভাৰ নিৰ্বাচন